हेलो ভিউৱাৰ্ছ আজি আমি আকৌ এটা ঝটপট চিকেনৰ ৰেচিপি আপোনালোকৰ আগলৈ লৈ আহিছোঁ আজি এটো ডাবল হেলদি ৰেচিপি বুলি মই কম কিয়নো আজি মই মৰিংগা লিভছ বা ড্ৰামষ্টিক লিভছ যাক কয় মৰিংগা লিভছৰ লগত মই পালেং শাকো এড কৰিম চিকেনৰ ৰেচিপিটোত গতিকে আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো এতিয়া আমি কেৰাহীটো গৰম হ'বলৈ ৰাখি দিছো I think কেৰাহীটো গৰম হৈ গৈছে ইয়াতে মই 2 টেবলস্পুন ৰিফাইন অইল ঢালি দিছো তেলখিনি গৰম হৈ আহিছে মই এতিয়া অলপমান ইয়াত গৰম মছলা ঢালি দিছো আৰু অকমান গোটা জিৰা আৰু লগতে দুটা শুকান ৰঙা জলকীয়া আমি পিয়াজখিনি ৰঙা হোৱালৈকে ভাজি থাকো পিয়াজখিনি ৰঙা হতে অকমান সময় লাগে পিয়াজখিনি অলমোস্ট ৰঙা হৈ আহিছে এতিয়া মই অকমান আদা নহৰু পেষ্ট ইয়াতে এড কৰিম 1 স্পুন 2 এতিয়া মই লাহে লাহে হালধি দিও হালধি বেছি নিদিও হাফ টেবলস্পুন দি আছো এয়া হৈছে ধনিয়াৰ গুড়া 1 টেবলস্পুন এয়া জিৰাৰ গুড়া অকমান কালাৰৰ কাৰণে ৰঙা জলকীয়া দিছো বেছি নহয় আৰু অকমান ব্লেক পেপাৰ দিছো টেষ্ট অনুযায়ী দিব আপোনালোকে অকমান পানী ঢালি দিছো salt to taste আৰু অকমান চেনি দিছো কালাৰৰ কাৰণে এতিয়া আমি মছলাখিনি ভালকে লৰাই সৰাই মিক্স কৰিম
আমি যিমান ভালকৈ ইয়াক লৰাই চৰাই মিক্স কৰিম সিমানে আমাৰ তৰকাৰীটো খাবলৈ সোৱাদ হ'ব। এইটো এটা টিপছ হয় একচুৱেলি। মই এজন মোৰ ফ্ৰেণ্ডৰ পৰা শিকিছিলোঁ এই কথাটো, যে তেখেতে কৈছিলে যে যিমান তৰকাৰীত মছলাখিনি বনাওঁতে যিমানখিনি সময় লৈ আমি বনাম, ভালকৈ মিক্স কৰিম, তৰকাৰীটো খাবলৈ সিমানেই সোৱাদ হয়। চ' আমি এইটো ভালকৈ এতিয়া মিক্স কৰি আছোঁ আৰু লৰাই আছোঁ, চ' ডেট উইল গেট এ নাইচ টেষ্টি হেল্ডি চিকেন। দৰ্শকসকল, আপোনালোকে দেখিবলৈ পাইছে ন, ইয়াতে তেলখিনি ওপৰত ভাহি উঠিছে। ত' এইটো ষ্টেজত মই এতিয়া মই কেইটামান টমেটো ইয়াতে ঢালি দিম। অকণমান পানী দিছোঁ আৰু ইয়াক কিছু সময় কাভাৰ কৰি ৰাখোঁ, তেতিয়াহ'লে আমাৰ টমেটোখিনি সোনকালে সিজি যাব। আহকচোন চাওঁ আমি আমাৰ টমেটোখিনি সিজিলে নে নাই ভালকৈ। সিজি আহিছে দেই। অলমষ্ট টমেটোখিনি চফ্ট হৈ গৈছে। ত' নাও এট দিছ ষ্টেজ মই এতিয়া মৰিংগা লিভছ বা ড্ৰামষ্টিক লিভ বুলি যাক কওঁ আমি, সেইটো মই অকণমান পেষ্ট বনাই লৈছিলোঁ। মই পেষ্ট বনাওঁতে দুটা টমেটো, দুটা জলকীয়া, দুটা নহৰু কোষ আৰু আপোনাৰ নিমখো দিছিলোঁ। একেলগে গোটেইখিনি বস্তু মই মিলাই চতে কৰি লৈছিলোঁ প্ৰথমতে অকণমান তেলেৰে সৈতে। তাৰপিছত তাক মই এটা পেষ্ট বনাই লৈছোঁ গ্ৰাইণ্ডাৰত। এতিয়া মই তাৰে পেষ্ট, মৰিংগা লিভছৰ পেষ্টখিনি মই 2-3 চামুচ দিম বুলি ভাবিছোঁ। চাওঁচোন, 1 পেষ্ট, 2 পেষ্ট আৰু অকণমান দিম, বেছি নিদিম। আৰু এতিয়া আমি ভালকৈ ইয়াক মছলাটোৰ সৈতে মিক্স কৰি ল'ম। অকণমান পানী দি দিছোঁ। আৰু কিছু সময় ইয়াক অকণমান কাভাৰ কৰি ৰাখোঁ আমি। ধুনীয়া স্মেল ওলাইছে দেই। এতিয়া মই অকণমান ইয়াতে পালেং শাক এড কৰিম, যাৰ কাৰণে মই কৈছিলোঁ যে আজি ৰেচিপিটো ডাবল হেল্ডি, বিকজ আমি চবেই জানো পালেং শাকৰ কি গুণ আছে নাই। আৰু লগতে ড্ৰামষ্টিক লিভছ হৈছে আপোনাৰ ফুল অফ প্ৰটিন, ফুল অফ আইৰণ, ফুল অফ ভিটামিন B2, ভিটামিন C, ভিটামিন A, হোৱাট নট, আৰু কি নাই। একচুৱেলি মৰিংগা লিভছ সদায় আমি সপ্তাহত এটলিষ্ট পাৰিলে 2বাৰকৈ খাবই লাগে, কাৰণ ই আমাৰ যিসকলৰ ব্লাড প্ৰেছাৰ আছে, ব্লাড প্ৰেছাৰ কমোৱাত হেল্প কৰে। তাৰপিছত ডায়েবেটিছ যাৰ আছে তেওঁলোকে এইটো খাব পাৰে। এটলিষ্ট সপ্তাহত এদিন হ'লেও ইয়াক খাবই লাগে। এই বহুতেই হেল্ডি হয়।
চ' হেল্থ কনচিয়াছ হোৱাটো চবৰে কাৰণে বহুত দৰকাৰ হয়। আজিকালি লাইফষ্টাইল যিমান হেক্টিক হৈ গৈ আছে আৰু আমি যিমান বেমাৰৰ কথা শুনি আছোঁ, গতিকে আমি অলপ চবেই হেল্ডি কথাটো অলপ হেল্ডিৰ ফালে আমি চিন্তা কৰিব লাগে। কোনটো ৰেচিপিত আমি কি এড কৰিলে আমাৰ কাৰণে বেনিফিট হ'ব বা তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি যদি সদায় এটলিষ্ট সপ্তাহত নহ'লেও 2 সপ্তাহতো যদি এদিন খাওঁ, তথাপি আমাক মানে সুস্বাস্থ্য বজাই ৰখাত হেল্প কৰিব বুলি মই ভাবোঁ। চ' আমি চবেই অলপমান চেষ্টা কৰোঁ আহকচোন। পালেং শাকখিনি কিছু সময় কুক হ'বলৈ এৰি দিছোঁ। ইয়াক কাভাৰ নকৰিব, কেলেনো কাভাৰ কৰিলে ইয়াৰ কালাৰটো গুচি যাব। পালেংখিনি কিছু কুক হৈ গৈছে। ত' এট দিছ ষ্টেজ মই চিকেনখিনি এড কৰি দিওঁ। ইয়াতে মই ½ কেজি চিকেন এড কৰি আছোঁ। মই এতিয়া কিছু সময় হাই ফ্লেমত চিকেনখিনি লৰাই বনাই ল'ম, যাক আমি কচোৱা বুলি কওঁ। লাহে লাহে কচাই ল'ম। আজিৰ ৰেচিপিটো আমি হাৰা ভৰা চিকেন বুলি ক'লেও ভুল নহ'ব, কাৰণ আপোনালোকে দেখিবলৈ পাইছে ন, ইমান ধুনীয়া সেউজীয়া কালাৰ এটা আমি দেখিবলৈ পাই আছোঁ। হাৰা ভৰা চিকেন। চিকেনৰ পৰা পানী ওলাই আছে দেই। ইয়াক আমি যিমান লৰাম ইয়াৰ সোৱাদটো সিমানেই ভাল হ'ব। চ' আমি আকৌ অলপ সময় লৰাই থাকোঁ ইয়াত। ফ্লেমটো হাইত আছে হা। খাই দিওঁ লগা নাই নে বাৰু? মাংসখিনি কচোৱা হৈ গৈছে অলমষ্ট। এট দিছ ষ্টেজ মই অকণমান আলু এড কৰিম বুলি ভাবিছোঁ ইয়াতে। এইখিনি ভালকৈ মিক্স কৰি দিওঁ। মই অকণমান আলুখিনি সিজাই কাৰণে পানী দি দিছোঁ, বেছি নহয়, অলপ দিলে হ'ল।
কিন্তু আমি কাভাৰ নকৰিম, কেলৈ কাভাৰ কৰিলে আকৌ কালাৰটো নষ্ট হৈ যাব ন। আহকচোন আমি চাই লওঁ আমাৰ আলুখিনি সিজিলে নে নাই। এতিয়াও সম্পূৰ্ণ সিজা নাই, আৰু কিছু সময় লাগিব। মাজে মাজে লৰাই দিছোঁ। এতিয়া মই অকণমান ফ্লেমটো কমাই দিম আৰু ল' ফ্লেমত 10 মিনিটছ কুক কৰি ল'ম। আমাৰ চিকেনৰ ৰেচিপি অলমষ্ট ৰেডি। এতিয়া মই ইয়াতে 3টা কেঁচা জলকীয়া গোটেই গোটেই মই ঢালি দিছোঁ। এইখিনি খালি স্মেলৰ কাৰণে দি আছোঁ, আৰু মই ইয়াক জাষ্ট কাভাৰ কৰিম আৰু মই ফ্লেম বন্ধ কৰি দিম। চ' আমাৰ হৰা ভৰা ডাবল হেল্ডি চিকেন ইজ ৰেডি। চ' আপোনালোকে বনাওক, খাওক আৰু আপোনালোকৰ অনুভৱ মোৰ লগত শ্বেয়াৰ কৰক। ধন্যবাদ।